মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনালোঁ। এয়া হৈছে নাৰিকলৰ পাতৰ পৰা উলিয়াই লৈছোঁ বাহনি বনাবলৈ কাৰণে, আৰু এইটো হৈছে বটল। তাৰ পৰা মই কেনেকৈ এডাল ঝাৰু বনাম, চোতাল সৰা ঝাৰু, আপোনালোকে চাই থাকক। অতি কম সহজতে আপোনালোকেও বনাব পাৰিব এডাল ঝাৰু। বটলটোৰ প্ৰথমতে তলৰ যিবিলাক হেৰি আছে সেইবিলাক আপোনালোকে এনেকৈ কৰি ফুটা কৰি ল'ব। দেখিছেনে? এয়া চাওক, গোটেইকেইটা ফুটা অলৰেডি হৈ যাওঁতে দেখিছেনে? প্ৰতিটো ফুটাই কৰি ল'বলৈ লাগিব। তাৰপিছত আপোনালোকক কি হ'ব কি নহ'ব মই ফুটা হোৱাৰ পিছত দেখুৱাই। এতিয়া মই এনেকৈ লৈছোঁ, এতিয়া ইয়াত মই এনেকৈ সুমুৱাই যাম। চাই থাকিব, চাই থাকক আপোনালোকে বনাবচোন, পাৰিব। একেবাৰে সহজ বেট, ইমান টান কাম নহয়। আৰু এইডাল ঝাৰু দি সাৰি পেলাই যিমান ভাল লাগে, আপুনি যিমান লেতেৰা চোতালেই নহওক কিয় সাৰিবলৈ বহুতেই ভাল লাগে। আপোনাৰ আমনি বোলা কথাটো নালাগিব। এডাল বনাই চাব, তাৰপিছত গম পাব। দেখিছেনে? চাওক, কম খৰচতে এটা সাধাৰণ বটল এটাত আৰু কেইডালমান কাঠি বাৰী হ'লে এডাল ঝাৰু হৈ যায়। গতিকে আপোনালোকে বনাই চাবচোন মোৰ নিচিনাকৈ। মই যেনেকৈ বনাইছোঁ আপোনালোকে তেনেকৈ বনাবলৈ কাৰণে চেষ্টা কৰিব, পাৰি যাব। দেখিছেনে? আৰু বেছি নাই, হ'বলৈ হৈ গ'ল। বহুত ভাল লাগে ঘৰৰ কামবিলাক কৰিবলৈ। দেখিছেনে? দেখিছে? এয়া চাই থাকক, বাহনি হৈ গ'ল অলৰেডি। দেখিছে? ইয়াক মই এতিয়া পুৰিম ভালকৈ, বটলটো পুৰি পেলাই টাইট কৰিম। তাৰপিছত আপোনালোকক ঝাৰু দি পেলাই দেখুৱাই আছোঁ কেনেকুৱা লাগিব। এয়া চাওক, ফুল বাহনি। আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এডাল মোৰ বাহনি ৰেডি হৈ গ'ল। দেখিছে? চাওক, ঝাৰুডালৰ মই ফাইনেল লুকটো দেখুৱাই দিছোঁ। দেখিছেনে? চাওকচোন কি ধুনীয়া, সাৰিলে কেনেকুৱা ধুনীয়া লাগিব চাওক। দেখিছে? দেখিছে? নিজে বনাইছোঁ, চাই লওক কি ধুনীয়া সাৰি দেখুৱাই দিছে। চাওক, দেখিছে? বাচি গ'ল, আৰু কেইডালমান হ'লে মানে আৰু এডাল ঝাৰু হৈ যাব। আৰু একচুৱেলি এটা কথা, আপুনি যিমান ভাল ঝাৰুৱে দিয়ক, চাই বেয়া ঝাৰুৱে দিয়ক, আৰু চোতাল যিমান বেয়াই হওক, চুস্তি মানুহ, কামচোৰ মানুহে জীৱনত চোতাল ঘৰ নেখাৰে। সেইটো কিন্তু মনত কৰিব। যিমান আপুনি ভাল ঝাৰুৱে দিয়ক, ওচৰত দেখা পাই থাকিলেও আপোনাৰ চোতাল কেতিয়াও ঝাৰু নিদিয়ে। সেইটো মনত কৰিব। চুস্তি মানুহ, চুস্তি।